Hello guys, সত্য সাই বাবার হস্পিটেল চাওঁ ব'লক। এইখন হ'ল সত্য সাই ইনষ্টিটিউট অফ হায়াৰ মেডিকেল চায়েন্সেছ। এইখন এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, যিখন হস্পিটেল সাই বাবাই 2001 চনত নিজে স্থাপন কৰিছিল। এই হস্পিটেলৰ মটো বা শ্লোগান হৈছে মানুহক সেৱা কৰা মানেই ভগৱানক সেৱা কৰা। সেইকাৰণে তেওঁলোকে সকলো লোককে মানে ইয়াত বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। ইয়াত ভাৰত তথা বিদেশৰ ৰোগীও আহি ইয়াত চিকিৎসা প্ৰদান কৰি যায়। মই সেইকাৰণে আপোনালোককো কিছু তথ্য ইয়াৰ দ্বাৰাই জনাই দিছোঁ। ইয়াত বেষ্ট অফ দ্য বেষ্ট হাই কোৱালিটি মেডিকেল এণ্ড চাৰ্জিকেল কেয়াৰ ফেচিলিটিছ প্ৰদান কৰা হয়। মই ইয়াত কিছু তথ্য মুখেৰে কৈছোঁ যদিও মই লিখিতভাৱেও আপোনালোকক জনাই দিছোঁ। এই হস্পিটেলখন নিউৰলজি আৰু নিউৰ' চাৰ্জাৰীৰ কাৰণে বেছ নাম থকা আৰু ইয়াৰ লগতে কাৰ্ডিঅ'লজি আৰু কাৰ্ডিয়ক চাৰ্জাৰী, এনাস্থেচিয়লজি আৰু ৰেডিঅ'লজিৰ কাৰণে ভাল নাম আছে। ইয়াত ভাল ডক্টৰো আছে সেই বিষয়ৰ। শ্ৰী সত্য সাই চেণ্ট্ৰেল ট্ৰাষ্ট ভাৰতৰ একমাত্ৰ চেৰিটেবল ট্ৰাষ্ট যিয়ে সম্পূৰ্ণৰূপে চিকিৎসাৰ ক্ষেত্ৰত যেনে কনচালটেশ্যন, ডায়েগনচিছ, কম্প্ৰিহেনচিভ ট্ৰিটমেণ্ট, ডায়েট সম্পৰ্কীয় সকলো ট্ৰিটমেণ্ট বা পৰামৰ্শ সকলো ৰোগীলৈ বিনামূলীয়াকৈ অৰ্থাৎ ফ্ৰী অফ কষ্ট প্ৰদান কৰে। ইয়াত আৰু এটা মন কৰিবলগীয়া কথা যে ইয়াত কাষ্ট, ক্লাছ, ক্ৰীড, জেণ্ডাৰ, ৰিলিজিয়ন, নেশ্যনেলিটি বুলি কোনো কথা নাই। সকলোকে সমানে ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্ট কৰে। ইয়াত যিহেতু ফ্ৰী অফ কষ্ট, গতিকে ইয়াত বিলিং কাউণ্টাৰো নাই আৰু ইয়াতে কোনো এমপ্লয়ীকো কোনো ধৰণৰ পইচা দিব নালাগে। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ পলিচি আছে। যিসকল প্ৰথম আহিব তেওঁলোককে প্ৰথম ছাৰ্ভিচ দিব। মই সকলোৰে সুবিধাৰ কাৰণে কথাখিনি লিখিও দিছোঁ। ইয়াৰ লগতে মই হস্পিটেলখনৰ সম্পূৰ্ণ এড্ৰেছ আৰু ফোন নাম্বাৰটো দি দিছোঁ। হে গাইজ, মই আজি আহিলোঁ বেংগলোৰৰ হোৱাইট ফিল্ডত থকা সাই হস্পিটেলৰ পৰা। এতিয়া যাম অন্ধ্ৰপ্ৰদেশৰ পুটাপুটিত থকা সাই বাবাৰ হস্পিটেল আৰু লগতে আশ্ৰম। আহি থাকক মোৰ লগত, আহক। এতিয়া মই ওলাইছোঁ আপোনালোকক লগত লৈ বেংগলোৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পুটাপুটিলৈ। ব'লক গৈ থাকোঁ। Kick the drum right now like a rolling stone. Sing a song when I'm walking home. Jump up to the top, LeBron. Zing zong, call me on my. মোৰ ভাগিনীকেইজনীয়ে কিবা কোৰিয়ান গান গাই আছে। তেওঁলোকৰ গান শুনি শুনি বৰ এনজয় কৰি ৰাস্তাটো আহিলোঁ। এতিয়া নেশ্যনেল হাইৱেৰ পৰা মই আশ্ৰমলৈ বুলি পুটাপুটিৰ প্ৰথম গেটখন পাইছোঁ। এইফালেদি সোমাই আহিছোঁ। ইয়াৰ পৰা প্ৰায় 33 কিলোমিটাৰ দূৰ। এইখন হ'ল অন্ধ্ৰপ্ৰদেশৰ পুটাপুটিত থকা সাই হস্পিটেল। মই আপোনালোকক বেংগলোৰৰ হোৱাইট ফিল্ডত থকা সাই হস্পিটেলখন দেখাইছিলোঁ। এইখন হ'ল অন্ধ্ৰপ্ৰদেশৰ পুটাপুটিত থকা সাই হস্পিটেল। বিৰাট ডাঙৰ এৰিয়া এইটো। বহুত ডাঙৰ এৰিয়া এটা লৈ পেলাই এই হস্পিটেলখন আছে। আৰু ইয়াত হাৰ্টৰ অসুখ হ'লে ইয়াত মানে খুব ভাল ট্ৰিটমেণ্ট হয় বুলি মই জানো। ক'ভিডৰ কাৰণে সকলো ফালে বন্ধ যদিও এই হস্পিটেলখনত কিন্তু এণ্ট্ৰি দিছে আমাক। গতিকে হস্পিটেলখন আপোনালোকক বাহিৰৰ পৰা হ'লেও দেখুৱাই দিওঁ, ভিতৰৰ ফালে নাযাওঁ। মই বাহিৰখন দেখুৱাওঁ। চাওকচোন ইমান সুন্দৰ ফিল্ডখন মানে ইমান সুন্দৰকৈ বনখিনি কাটি থৈছে। চাৰিওফালে ইমান ধুনীয়াকৈ ৰাখিছে। আৰু ইয়াত থকা যিখিনি বন মানে হেচ হয় সেইখিনি কি ধুনীয়াকৈ কাটি কাটি ৰাখিছে। একোখন সিংহাসনৰ নিচিনাকৈ ৰাখিছে। আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া। এতিয়া আমি সত্য সাই হস্পিটেলৰ পৰা ওলাই আহি সত্য সাই মিউজিয়ামৰ সন্মুখত লৈছোঁহি।
ইয়াতে গেট বন্ধ, কিবা কনষ্ট্ৰাকশ্যন চলি আছে। ইয়াতে জাপানীজ চাইনিজ বহুত আকৌ মানে লেংগুৱেজৰ বৰ্ড দেখিছোঁ। ইয়াৰ অপজিটত আছে সত্যসাই হায়াৰ এডুকেশ্যন। COVID-19ৰ কাৰণে ৰাস্তাবিলাক খালী হৈ আছে, যদিও লকডাউন খুলিলে এতিয়া তথাপিও এই বিল্ডিংবিলাকত মানুহ বুলি নাই। ইয়াত হোষ্টেল আছে, ডাঙৰ হোষ্টেল আছে, কিছুমান ল'ৰাক দেখা পাইছোঁ আৰু, কিন্তু হয়তো হায়াৰ এডুকেশ্যন যিহেতু তাত খোলা আছে চাগে, আমি ভিতৰলৈ সোমোৱা নাই ইয়াত। আৰু এতিয়া বৰ ধুনীয়া ঠাই, আপোনালোকে মোৰ লগত চাওকচোন বাৰু, বহুত ধুনীয়া। এইটো পুটাপুটিৰ সত্যসাই ইণ্টাৰনেশ্যনেল স্পৰ্টছ চেণ্টাৰ। এইটো ইয়াতে ফুটবল খেল বা ইনডোৰ আউটডোৰ দুইটাই আছে। এইটো চাওক, বহুত ডাঙৰ হয়। আমি তাৰ মাজতে খোৱা বোৱাও কৰিলোঁ, অলপ গোটেইকেইজনীয়ে ফটো ছেশ্যনো কৰিলোঁ। মোৰ ভাগিনীকেইজনী কিন্তু ফটো উঠাত খুব ভাল দেই, বৰ ধুনীয়া ধুনীয়া ফটো উঠে। ইমান ধুনীয়া ফুল দেখিলেনো কাৰণো ফটো উঠিবলৈ মন নাযাব কওকচোন বাৰু। এতিয়া আমি আশ্ৰম দৰ্শন কৰি এতিয়া ঘৰলৈ বুলি ওলালোঁ, পুটাপুটিৰ পৰা বেংগলোৰ। এইটো প্ৰগ্ৰেম আচলতে আমাৰ হঠাতে হ'ল, আমি নাজানো ইয়াতে যে আজি অ'পেন কৰিছে। আমি এনেই ওলাই আহিছিলোঁ, কিন্তু আহি পেলাই আমাৰ দৰ্শন হ'ল, খুব ভাল লাগিল মনটো। এতিয়া ধুনীয়া ফুলবোৰ চাই চাই ঘৰলৈ গৈ থাকোঁ আৰু, আপোনালোকো আহক মোৰ লগত ঘৰলৈ। ব'লক ঘৰলৈ যাওঁ এতিয়া। হেল্ল' গাইজ, মই আজি পুটাপুটিৰ পৰা আহি আছোঁ বেংগলোৰ। আমি দিনটাকে গৈছিলোঁ, আপোনালোকক কিছু অংশ দেখুৱাইছোঁ বাৰু। আৰু চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া মই ঘৰলৈ যাওঁ, ৰাতি 10:30 হ'ল আৰু এঘণ্টা জাৰ্ণি আছেই, গৈ পেলাই শুম। গতিকে মোৰ ব্লগ ইমানতে শেষ কৰিলোঁ। বাই, গুড নাইট।